আপোনাৰ একো প্ৰব্লেমেই হোৱা নাই, চব ঠিক আছে। আপোনাৰ সামান্য গেছ অলপ আছে, বছ গু গু গা গা কৰি পেলাই 2-এটা ঔষধ লিখি দিলে, যাওক এইকেইটা খাওক। আজিৰ ভিডিঅ'টো হ'ব বিশেষ 2-এটা মেকানিকেল কথাৰ ওপৰত। কি আমি বহুত সময়ত প্ৰায় এনেকুৱা পেচেণ্ট পাওঁ, পেচেণ্টৰ অৱস্থা যথেষ্ট বেয়া, তাৰ টকা পইচা ৰেডি কৰি লৈ ডাঙৰ হস্পিটেল গৈছে, বৰ ডাঙৰ হস্পিটেল আৰু বহুত ভাল ভাল ডক্টৰ, বহুত ডিগ্ৰী থকা ডক্টৰৰ ওচৰত গৈছে, ভালকৈ চাব, ভাল ঔষধ আনিব, সোনকালে ভাল হ'ব। কিন্তু দেখা গৈছে পেচেণ্ট তাত যোৱাৰ লগে লগেই তেওঁ বিভিন্ন ধৰণৰ টেষ্ট কৰা হৈছে, MRI কৰা হৈছে, CT স্কেন কৰা হৈছে, ব্লাড টেষ্ট কৰা হৈছে, ঢেৰ কিবা কিবি কৰা হৈছে। কৰাৰ পিছত গোটেই ৰিপৰ্টখিনি আকৌ ডক্টৰৰ ওচৰত লৈ যোৱা হৈছে। এফালে পেচেণ্ট তেৰা হৈ আছে, পেচেণ্টৰ গা বিষ কিবা কিবি ঢেৰ হৈ আছে, পেচেণ্ট তেৰা হৈ থিয় হৈ আছে। আৰু ডক্টৰে গোটেই ৰিপৰ্টখিনি চাই, কি হৈছে আপোনাৰতো একোৱেই হোৱা নাই, আপুনি কেলৈ তেৰা হৈ আছে? আপুনিতো তেৰা হোৱাই নাই, আপোনাৰ একো প্ৰব্লেমেই হোৱা নাই, চব ঠিক আছে। আপোনাৰ সামান্য গেছ অলপ আছে, বছ গু গু গা গা কৰি পেলাই 2-এটা ঔষধ লিখি দিলে, যাওক এইকেইটা খাওক, ঠিক হৈ যাব, চিন্তা কৰিব নালাগে। লৈ আহিলে দুখীয়া ফেমিলি ভৰি ধৰিছোঁ পেচেণ্টজন, টকা 10-12 হাজাৰ টকা খবৰ পৰা এৰেঞ্জ কৰি লৈ গৈ তাতে বিভিন্ন ধৰণৰ টেষ্টকেইটা কৰি দি থৈ আহিলে, গেছৰ ঔষধ কেইটামান দি দিলে। কিছুদিন পাছত আচলতে তেওঁৰ বেমাৰ একো হোৱাই নাই, বেমাৰ ভাল হোৱা কামটো একো হোৱাই নাই। তেওঁৰ যেনেকুৱা পেচেণ্ট আছিলে তেনেকুৱাই আছে, আৰু তেনেকুৱা ধৰণৰ পেচেণ্ট আমি পাই যাওঁ। ৰিপৰ্ট চব নৰ্মেল, কিন্তু এফালে বেমাৰী কেকাই আছে, বেমাৰী তেৰা হৈ আছে। গতিকে মই ক'ব বিচাৰোঁ কি, হোৱাট ইজ দ্য ফাণ্ডা বিহাইণ্ড ছাচ টাইপ অফ মেচিন? কি এনেকুৱা মই বহুত পেচেণ্ট পাওঁ, মই বুলি নহয়, বহুত ডক্টৰ বহুত পাই, কিন্তু ভিডিঅ' বনোৱা নাই এইবিলাক কৰোঁ। কিন্তু এনেকুৱা ধৰণৰ কিয় হয়? অৱশ্যে আমি কি সেইখিনি মই চব পেচেণ্টৰ ক্ষেত্ৰত ক'বলৈ যোৱা নাই, বহু পেচেণ্ট আমি এনেকুৱা পাওঁ। বহু পেচেণ্টৰ ওপৰত আমি ভাল ৰিপৰ্টো আহে, ভাল ৰিপৰ্টো পোৱা যায়, একুৰেট ৰিপৰ্টো পোৱা যায়, কিন্তু বহু পেচেণ্ট তেনেকুৱা আহে। মই যিখিনি এনেকুৱা নেগেটিভ আহে, মই সেইখিনি কথা ক'বলৈ গৈছোঁ। তেওঁলোকে এইটো এটা মিছামিছি তেওঁলোকৰ এটা আৰ্থিক এটা লোকচান হয় তাৰমানে, আৰু ইমান দামী দামী মেচিন কিয় ইণ্ডিকেট কৰিব, এনেকুৱা কিয় হয়? তাৰপিছত আমি ডিছকাছ কৰি তেনেকুৱা পেচেণ্ট বহুত ৰিকভাৰী কৰা হৈছে। এনেতো বহুত ভাল ভাল পেচেণ্ট বহুতে কৰা হৈছে এনেকুৱা ধৰণৰ, এইটো কণ্ডিশ্যনত অহা বহুত পেচেণ্ট আছে, বহুত আমাৰ টেষ্টিমনিয়েল আছে, এভেইলেবল টেষ্টিমনিয়েল আছে। মিছা ভিডিঅ' এটাও আমাৰ চেনেলত নাপাব, টেষ্টিমনিয়েল এভেইলেবল টেষ্টিমনিয়েল এতিয়াৰ পৰা পাই যাব। আমাৰ অলৰেডি বহুত টেষ্টিমনিয়েল ৰেডিও আছে, অলৰেডি আমাৰ ইউটিউবতো 2টামান দিয়া আছে। 2 নম্বৰ কথাটো হ'ল আকৌ ভেকচিনৰ ওপৰত। কি যোৱা যিটো পেণ্ডেমিকত যিটো আমাক শ্ব' কৰালে, সকলোৱে যেন এলোপেথিক, হোৱাই দিছ, চব যেন এলোপেথিক, বাকী যেন চব কাম নাই, বেকাৰ, বাকী কোনো ডক্টৰৰ কাম নাই, বাকী কোনো ৰিচাৰ্চ বিশেষজ্ঞৰ কোনো কাম নাই, চব এলোপেথিক, এভৰিথিং ইজ ড্ৰাগছ। আৰু চব তাহাঁতৰে, অল দ্য চব ডিপাৰ্টমেণ্ট তাহাঁতৰ। এনেকুৱা কিয়? এইটো ঠিক চিটুৱেশ্যন নহয় আচলতে। ঠিক আছে, চব আপোনালোকৰ। এতিয়া মই এটা কুৱেশ্যন এৰাইজ কৰিব বিচাৰিছোঁ, এজন মানুহক কোনোবা এটা বছৰত 4টা ভাইৰাছ আৱিৰ্ভাৱ, 3 মাহ পিছে এটাকে ভাইৰাছ আৱিৰ্ভাৱ হ'ল। পেণ্ডেমিক হ'ল, কোনোবা দেশে এৰিলে যেনিবা, হ'ব পাৰে এনেকুৱা পেণ্ডেমিক। এতিয়াতো ইয়াৰে যুগ আহিব না, ইয়াৰে যুগ আহি আছে এতিয়া, বায়'লজিকেল ৱেপনৰ যুগ এতিয়া বিগিনিং হৈছেহে। কোনোবা এখন বছৰত বা এইটো বছৰত বা কোনোবা এটা বছৰত এনেকুৱা হৈ গ'ল কি 4টা ভাইৰাছ, বায়'লজিকেল ৱেপন হওক বা নহওক, 4টা ডেঞ্জাৰাছ ভাইৰাছ আৱিৰ্ভাৱ হ'ল, আৰু তেওঁলোকক তেতিয়াহ'লে আমি ভেকচিন দিব লাগিব। এটা ভাইৰাছৰ এগেইনষ্টত 2-3টাকে ভেকচিন দিব লাগিব। তেতিয়াহ'লে এজন ব্যক্তিক এটা ভাইৰাছৰ এগেইনষ্টত যদি 2-3টাকে ভেকচিন দিয়া হয়, তেতিয়াহ'লে 4টা ভাইৰাছৰ এগেইনষ্টত তেওঁক
কিমান ভেকচিন দিব লাগিব কমচে কম 10-12টা ভেকচিন এজন 4টা ভাইৰাছৰ এগেইনষ্টত এজন ব্যক্তি তাৰমানে ভেকচিন দিয়া 10-12টা ভেকচিন তেওঁক দি শেষ নহওঁতেই আমি ক'ব বিচাৰিছোঁ কি ভেকচিন শেষ নহ'বই মানুহ শেষ হৈ যাব ভেকচিন তলতে থাকিব মানুহ ওপৰলৈ গুচি যাব ডেড হৈ যাব গতিকে ভেকচিন ইজ নট অল ইন ওৱান ভেকচিনেই সকলো ৰাস্তা নহয় এই বিষয়ে মই A to Z ভিডিঅ' ক্ৰিয়েট কৰিম A to Z ভিডিঅ' শৰীৰৰ সকলো ধৰণৰ চেল সকলো ধৰণৰ খাদ্য সকলো ধৰণৰ নিউট্ৰিশ্যন এভৰিথিং আমি ইয়াত ক্ৰিয়েট কৰিম আৰু সকলো কথা জানিবলৈ দিম এই এডুকেশ্যনেল চেনেল হ'ব এইটো বিভিন্ন ধৰণৰ আমাৰ ইমিউন ছিষ্টেমৰ ওপৰত ইয়াত এডুকেশ্যনে একুৱেৰ কৰিব পাৰিব লাইফত এপ্লাই কৰিব পাৰিব আহিবলগীয়া ভাইৰাছ বেক্টেৰিয়াৰ লগত চিটুৱেশ্যনৰ লগত ফাইট কৰিব পাৰিব ঘৰতে বহি সামান্য ডক্টৰৰ লগত সামান্য যোগাযোগৰ মাধ্যমেই কৰিব পাৰিব বিশেষ দৌৰা দৌৰি হাবাথুৰি খোৱাৰ দৰকাৰ নাই থেংক ইউ থেংকছ